কবিতাৰ শিৰোনাম তোমাৰ নামৰ এপিয়লা জোনাই। কথা ৰিজুমণি গগৈ আৰু আবৃত্তিকাৰ মিজু অসম। তোমাৰ নামৰ এপিয়লা জোনাক বাকী দিবানে মৌমিতা? তোমাৰ হাতৰ তৃপ্তিৰ চাহকাপে মোৰ দেহৰ সমস্ত শক্তিক উজ্জীৱিত কৰি তুলিব। প্ৰেৰণা পাম তোমাৰ বাবে মৌমিতা। সুগন্ধি ফুলৰ সুবাসৰ দৰে মই প্ৰতিপাল কৰা ফুলজোপাটো সুবাস বিয়পিব। আৰু মৌমিতা, তোমাৰ হাতৰ তৃপ্তিৰ চাহকাপে মোৰ ডিঙিৰ স্বৰগন্থি তিয়াই মৌসনা মিঠা মাতষাৰ বৰষাই তুলিব। তোমাৰ বাবে পুনৰ জি উঠিম মৌমিতা।